চাওক যোৱা পৰহিৰ যিটো অসম মিয়া অসমীয়া পৰিষদ নামৰ এটা সংগঠন এটাই এটা মিয়া মিউজিয়াম নামৰ এটা সংগ্ৰহালয় মানে স্থাপন কৰিছিল। এইটোলৈ যিহেতু গোটেই অসমত এটা বিতৰ্ক চলি আছে, গতিকে আমি প্ৰথম কথাটো ভাবোঁ যে মিয়া মিউজিয়াম নামটো লৈ যোৱা 2 বছৰ আগতো নিৰ্বাচনৰ পূৰ্বত এইটো এটা ইছ্যু বনাই লৈছিল বিজেপি, আৰু যাক লৈ অসমত কিন্তু বিজেপি চৰকাৰ গঠন হ'ল। আৰু এতিয়া যিহেতু 2024ত নিৰ্বাচন, আকৌ এই আপোনাৰ তাৰ আগতে আপোনাৰ পঞ্চায়ত নিৰ্বাচন, এই এনেকুৱা এটা সময়ত গোটেই অসমত সংখ্যালঘুৰ ইমান সমস্যা থকাৰ পিছত মিয়া মিউজিয়াম খোলাৰ কি মানে প্ৰয়োজনীয়তা আমি মানে কি আছিল আমি মানে ভাবিব পৰা নাই। কাৰণ কিয়, যদি ক'লো হয় চৰ চাপৰি বাসীৰ যিটো সা সঁজুলিসমূহ সেইটো সংৰক্ষণৰ বাবে সংগ্ৰহালয়, কথাটো বেলেগ আছিল। আমি বিগত সময়ত অসম চৰকাৰৰ এটা লৈছিল ভিজন ডকুমেণ্টছত যে চৰ চাপৰি বাসীৰ যিসমূহ সা সঁজুলিসমূহ সংগ্ৰহৰ বাবে এটা ব্যৱস্থা গ্ৰহণ কৰিব, চৰকাৰৰ এটা প্ৰস্তাৱো লৈছিল। গতিকে তেনে ক্ষেত্ৰত মিয়া মিউজিয়াম এটা চৰকাৰী ঘৰ এটা মিয়া মিউজিয়াম এটা খোলাৰ পিছত খুলি এটা বিতৰ্ক সৃষ্টি কৰাৰ, গতিকে আমি ভাবিছোঁ ইয়াত কিন্তু ৰাজনৈতিক এটা ৰহস্য, ৰাজনৈতিক এটা অভিসন্ধি ইয়াত নিশ্চিতভাৱে আছে। কাৰণ আপোনালোকে যদি চায়, যোৱা মিউজিয়াম আৰম্ভ হোৱাৰ আগতে কিন্তু হাইকোৰ্টৰ পৰা এটা অৰ্ডাৰ ওলাইছে APSCৰ পৰা, যিটো আপোনাৰ অসমীয়া কাকত আঁতৰাই দিয়া হৈছে। এইটো বাধ্যতামূলক নহয়, যিহেতু অসমৰ আগত বাধ্যতামূলক আছিল। আৰু APSC আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন, এইটো অসমৰ ক্ষেত্ৰত, গতিকে তাৰ পৰা অসমীয়া এটা পেপাৰ আঁতৰোৱা হ'ল। অসম চৰকাৰে EVTV দিয়াৰ ফলতে হাইকোৰ্টে এটা অৰ্ডাৰ দিলে। সেইটোলৈ যাতে গোটেই অসমত এটা যিটো আপোনাৰ ভাষা ওপৰত যিটো অপমান কৰা হ'ল, সেইটোলৈ যাতে বিতৰ্ক নহয় বা কোনো ধৰণৰ প্ৰতিবাদ নহয়, সেইটো এটা 1 নম্বৰ কাৰণ। 2 নম্বৰ আপুনি যদি চায়, অল ইণ্ডিয়া ৰেডিঅ'ৰ পৰা ডিব্ৰুগড়ৰ পৰা অসমীয়া যিটো এটা বুলেটিন আছিল, সেইটো আঁতৰোৱাৰ এটা সিদ্ধান্ত লৈছে। তেনে এটা সময়ত মিয়া মিউজিয়াম এটা খোলাৰ তাৰপিছত কি গোটেই যিটো আপোনাৰ হেৰিটো যে অসমতে অসমীয়া ভাষাৰ বুলেটিন এটা বন্ধ কৰা, অসমতে APSCৰ পৰা আপোনাৰ অসমীয়া কাকত আঁতৰাই দিয়া, বাধ্যতামূলক পৰা আঁতৰাই দিয়া, এই কথাবিলাকে অসম চৰকাৰে, যিখন চৰকাৰে মাটি ভেটি এইটো চৰকাৰ বুলি অসমত দিছপুৰৰ গাদী দখল কৰিলে, সেই চৰকাৰৰ দিনত দুটাকৈ অসমীয়া বিৰোধী এটা সিদ্ধান্ত লোৱা হ'ল, যাতে অসমৰ ৰাইজে ইয়ালৈ কোনো ধৰণৰ বিৰোধিতা কৰিব নোৱাৰে। অসমৰ মানুহৰ মন মানসিকতা যিটো ইছ্যুটো ডাইভাৰ্ট কৰাৰ কাৰণে আমাৰ এটা সন্দেহ, ইয়াৰ চৰকাৰৰ নিশ্চিত পৰোক্ষ এটা মানে আপোনাৰ প্লেনিঙত এই ধৰণে এটা মিয়া মিউজিয়াম খোলা হৈছে। নহ'লে এনেকুৱা এটা সময়ত কিয় মিয়া মিউজিয়াম খুলিব লগা হ'ল, কি প্ৰয়োজন আছিল? আমাৰ সংখ্যালঘু অঞ্চলত এডুকেশ্যনৰ সংগঠনে এডুকেশ্যন চেক্টৰ কাম কৰিলে হয়। আজি ধৰক আপোনাৰ সংখ্যালঘু অঞ্চলত আপোনাৰ ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষক নাই, আৰু জনসংখ্যা অনুপাতে স্কুল নাই। যি সময়ত আপোনাৰ হেৰি নাপায়, গ্ৰেজুৱেশ্যন কৰিবলৈ আপোনাৰ ধৰ্ণা দিব লগা হয়, যিটো সময়ত আপোনাৰ স্কুলত 700 ষ্টুডেণ্টৰ মাজত 5জন টিচাৰ, সেইটোলৈ কোনো ধৰণৰ হেৰি নাই। তেনেকুৱা সময়ত মিয়া মিউজিয়াম দি এটা বিতৰ্ক সৃষ্টি কৰা, গতিকে আমি আমাৰ এটা সন্দেহ, ইয়াত কিন্তু ৰাজনৈতিক এটা অভিসন্ধি ইয়াত নিশ্চিতভাৱে আছে। নহ'লে যি সময়ত অসমতে অসমীয়া ভাষাক অপমান কৰা দুটাকৈ সিদ্ধান্তৰ কথা সিদ্ধান্ত লোৱাৰ পিছতো অসমৰ ৰাইজে যাতে বিৰোধিতা কৰিব নোৱাৰে, প্ৰতিবাদ কৰিব নোৱাৰে, কোনো ধৰণৰ যাতে এই সমগ্ৰ বিষয়টো এটা ইছ্যুটো ডাইভাৰ্ট কৰিব পাৰে, তাৰ এটা অভিসন্ধি বুলি আমি অনুভৱ কৰোঁ। এতিয়া চাওক, মিয়া মিউজিয়ামৰ যিটো সভাপতি মহৰ আলী সাধাৰণ সম্পাদক আব্দুল বাটেন, দুজনক এৰেষ্ট কৰিছে বুলি আমি ইতিমধ্যে সংবাদ মাধ্যমৰ যোগে গম পাইছোঁ। গতিকে যিটো চৰকাৰে, কিন্তু এই কথাটো আমি ভাবিব পৰা নাই যে যদি মিয়া মিউজিয়াম এটা কালচাৰ, প্ৰতিটো জনগোষ্ঠীৰ কালচাৰ আছে। অসমত আপুনি যদি চায়, বড়োসকলৰ কালচাৰ বেলেগ, মিচিংসকলৰ বেলেগ, ৰাভাসকলৰ বেলেগ, ডিমা হাছাওৰ বেলেগ, কোচ ৰাজবংশীৰ বেলেগ, বিভিন্ন আপোনাৰ যদি চায় বিভিন্ন জনগোষ্ঠীৰ বিভিন্ন ধৰণৰ এটা কিন্তু আপোনাৰ সুকীয়া এটা সংস্কৃতি এটা থাকে। কিন্তু তাৰ পিছতকে আমি অসমত অসমীয়া, আমি সকলো অসমীয়া। এতিয়া বড়োসকলৰ এটা ভাষা আছে নিশ্চিতভাৱে, কিন্তু তাৰ পিছতো তেখেতসকল অসমীয়া। আপুনি মিচিংসকল অসমীয়া, ডিমা হাছাওৰ ভাষাটো বেলেগ, তেখেতৰ যিটো আপোনাৰ কালচাৰটো বেলেগ, কিন্তু তাৰপিছত অসমীয়া। আদিবাসীসকলৰ এটা কালচাৰ আছে, কিন্তু অসমীয়া। গতিকে সেই লৈ মিয়াসকল যিটো অসমৰ এটা 1/3 পপুলেশ্যন থকা এটা মানে কমিউনিটি, এই কমিউনিটি এটা আপোনাৰ দাবী কৰিব পাৰে গণতন্ত্ৰ দেশত, ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ এখনত, আৰু প্ৰতিজনে ৰাইট টু ইকুৱেলিটি বুলি কোৱা হৈছে, সকলো সম অধিকাৰ। তেনে ক্ষেত্ৰত তেখেতসকলে যদি মিয়া মিউজিয়াম হেৰি কৰিছে, সেইটো আমি বিৰোধিতা কৰিছোঁ সেইকাৰণেই যে মিয়া মিউজিয়ামৰ প্ৰয়োজনীয়তা ক'ত আছে বুলি আমি প্ৰশ্ন কৰিছোঁ। কিন্তু তাৰপিছতে এটা কথা কয়, সেইটো কৰাৰ কাৰণে এনেকুৱা এটা অপৰাধ নহয় যে প্ৰেছিডেণ্ট আৰু ছেক্ৰেটাৰীজনক এৰেষ্ট কৰিছে। আজি যিয়ে নহওক এৰেষ্ট কৰিছে, কিবা এটা কাৰণ আছে, আৰক্ষী তাত আছে, নিশ্চিতভাৱে তদন্তৰ পিছত সমগ্ৰ ঘটনাটো পোহৰত আহিব, কিহৰ বাবে এৰেষ্ট কৰিলে, কি ধাৰা লগালে, কোনটো ছেকশ্যনত কি হয়, এইটো সমগ্ৰ বিষয়টো আপোনাৰ তদন্তৰ পিছত আহিব। কিন্তু মিডিয়াৰ আগত কথা কোৱা সময়ত যে মুখটো চেপি ধৰাটো, এইটো কেনেকুৱা কথা, এটা
হাস্যকৰ কথা এটা। গতিকে আমি ভাবোঁ যে এই বিষয়টো সমগ্ৰ বিষয়টো যিহেতু মিয়া মিউজিয়াম কিয় হ'ল, কিয় কৰিব লগা এইটো এনেকুৱা এটা সময়ত, তাৰপিছত কি মানুহজন এৰেষ্ট কৰা হ'ল, কোনটো হেৰিত কৰা হৈছে, ইনভেষ্টিগেশ্যন নিশ্চিতভাৱে হ'ব। তাৰপিছত আৰক্ষী যিকেইজন আৰক্ষীয়ে মুখটো চাব সেইটো ধৰিব নালাগিছিল। কাৰণ নিজৰ আপুনি যদি যিমান ডাঙৰ এটা ক্ৰিমিনেল হওক, কোৰ্টত গৈ আপুনি প্ৰতিভা আপোনাৰ নিজৰ হৈ যিটো ওকালতি কৰাৰ কাৰণে এজন এডভোকেট এপইণ্ট কৰিব পাৰে। আৰু যদি নকৰে, আপুনি নিজে যদি এডভোকেট হয়, এইটো আপোনাৰ অধিকাৰ আছে, আপুনি নিজৰ কেছটো হেৰি কৰিব পাৰিব, ডিফেন্স কৰিব পাৰিব। আপুনি ডিফেন্স দিয়াৰ ৰাইটটো আপোনাৰ আছে, যিমান ডাঙৰ ক্ৰিমিনেল হওক। গতিকে মিডিয়াৰ আগত কথা কোৱা সময়ত সেই কথাটো আপোনাৰ দুৰ্ভাগ্যজনক বুলি আমি ক'ম। গতিকে সেইটো হ'ব নালাগিছিল আৰু মানে।